এই প্ৰতিবাদ ভেলৌগুৰিৰ মৰিগাঁও জিলাৰ ভেলৌগুৰিৰ একাংশ জনতা এইদৰে ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে থানাৰ বাহিৰত কিয়নো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ বিৰুদ্ধে তেওঁলোকৰ আছে বিভিন্ন অভিযোগ ভেলৌগুৰি থানাৰ অচিয়ে বিভিন্ন সময়ত দুৰ্ব্যৱহাৰ কৰে অঞ্চলবাসীক আৰু ইয়াৰ বিৰুদ্ধেই এইদৰে ওলাই আহিছে জনতা আৰু এইজন আৰক্ষী হৈছে মনীষ ৰঞ্জন দাস মনীষ ৰঞ্জন দাসৰ বিৰুদ্ধে অঞ্চলবাসীৰ কি অভিযোগ আছে শুনি লওক হয় মই এদিন এটা কেছ লৈ আহিছো ইয়াতে কেছ লৈ অহাৰ পিছত আমাৰ লগত আমাৰ গাঁৱৰ বিডি পাৰ্টিৰ ছেক্ৰেটাৰী আহিছিলে আমাৰ উলুবাৰী পঞ্চায়তৰ প্ৰেচিডেণ্ট যেইজনী সেইজনী আহিছিলে আৰু লগতে 20-25 জন মানুহ আহিছিলে অহাৰ পিছত মানে আমি অলপ আগতে আহিছোঁ কেছখন লৈ অহাৰ লগে লগে তেওঁ মানে এনেকুৱা মোক ব্যৱহাৰ কৰিছে কুকুৰৰ পোৱালি কুকুৰ বুলি কৈছে কেছখন কিয় লৈ আহিছে কি ধেমালি পাইছে নেকি এইটো গৰুৰ গোহালি হয় নেকি আমাৰ যিটো গাঁৱত মানে হেৰি এই যেটো নাকি গাঁৱৰ আমাৰ সমাজ সেৱিকা মানুহবিলাক আছে এনেকুৱা সুন্দৰ সমাজ আমাৰ এইজন অফিচাৰ অহাৰ পিছত এনেকুৱা মানে আমি দেখা পাই আছোঁ উলুবাৰী গাঁৱত মানে সবেই মানে এনেকুৱাই কথা কৈ আছে যে এই অফিচাৰজনী বেয়া আৰু যেইখন কেছ আমি লৈ আহিছিলোঁ সেইটো এই কেছখনত মানে আমি যেটো বিচাৰ পাব লাগে সেই বিচাৰটো পোৱা নাই সেই গোচত কামটো হয় মানে কেছটো নিবংসা কৰি দিলে গোচত মানে পইচা লৈছে 5,000 টকা লৈছে লৈ পেলাই এই কেছটো মানে থানাতে মানে নিবংসা কৰি দিলে আৰু যেনেকুৱা কেছটো লৈ আহিছিলোঁ আমাৰ গাঁৱৰ মানে এটা সৌন্দৰ্য বেয়া হৈ আছে সেইকাৰণে কেছটো লৈ আহিছিলোঁ কিন্তু কেছটো লৈ অহাৰ পিছত এনেকুৱা গোচত পইচা লৈ মানে কেছটো মানে হেৰি কৰি দিলে আমাৰ প্ৰেচিডেণ্টৰ কথা লেখা নাই আমাৰ গাঁৱৰ যিজন বিডি পাৰ্টিৰ ছেক্ৰেটাৰী আছিল সেইজনৰ কথা ৰখা নাই আৰু লগত যে মানুহ 20-25 জন লৈ আহিছিলোঁ সেইটোও কথা ৰখা নাই এনেকুৱা ব্যৱস্থা কৰি আছে বেলেগুৰি থানা আৰক্ষী বিষয়াজনে বৰ্তমান কি বেলেগুৰি অঞ্চলত বা এইখন অঞ্চলত তেখেতে কৰ্মদক্ষতাই হওক বা তেখেতে দায়িত্ব পালনত ব্যৰ্থ হৈছে নেকি মানে এনেকুৱা হৈছে মানে আজিকালি এনেকুৱা দেখা পাই আছোঁ যে মানে তেওঁ কিজানি মানে অসুবিধা হৈছে পুলিচৰ চাকৰি লৈ এনেকুৱা মানে আমি চকুৰে দেখা পাই আছোঁ আমাৰ থানাৰ গেটৰ আগত যদি কোনোবা হাফ পেণ্ট পিন্ধি আহিছে গালি পাৰি আছে দাৰে গাপ মাৰি মানে হাতৰ আঙুলিৰ নখ কাটিছে এতিয়া এইটো লিখাৰ লগে লগে তেওঁক বহুত লিখিব লাগে এইটো কিয় লিখিছ মোৰ কাগজ লৈ দোকানত গৈ মোক চোৰৰ বাচ্চা কুকুৰৰ বাচ্চা বুলি মাতিছে আমাৰ এইখন থানাৰ মধ্যে এজন মানে জনা মানুহ মানে ব্যৱহাৰ পাতি ভাল থকা চৰিত্ৰ তেনেকুৱা মানুহ এজন লাগে যিখন মানে আমাৰ ৰাইজৰ লগত মিলি চলিব ব্যুৰো ৰিপৰ্ট আমি অসমীয়া